Hey guys, welcome back to my channel. মই আহিছোঁ এতিয়া নাহৰকটীয়া টাউনত। চ' আজি প্লেনিংটো হৈছে মই আপোনালোকক নামফাকে ভিলেজলৈ লৈ যাম দেখাবলৈ। তাত গৈ কিছু দৃশ্য আপোনাক দেখাম, ড্ৰোন ভিডিঅ' দেখাম আৰু গাঁওসকলৰ লগত অকণমান ইণ্টাৰেকশ্যন দেখাম। চ' ভিডিঅ'টো চাই থাকিব। তো নাহৰকটীয়াত অৱস্থিত এখন গাঁৱৰ নাম হ'ল নামফাকে আৰু আজি প্ৰায় 150 বছৰ ধৰি এই গাঁওখনত টাইফাকে জনজাতিৰ লোকসকলে বসবাস কৰি আহিছে। এই জনজাতিৰ লোকসকল হ'ল বুদ্ধ ধৰ্মাৱলম্বী লোক আৰু এওঁসকলৰ ভাষা, ধৰ্ম, কৃষ্টি আৰু সংস্কৃতি অন্য জনজাতিৰ লোকসকলৰ তুলনাত সম্পূৰ্ণ বেলেগ। এওঁসকলৰ পৰিধান কৰা সাজ পোছাক বিভিন্ন ধৰণৰ ৰং বিৰঙৰ, যেনে ৰিহা, মেখেলা চাদৰ আৰু মূৰত লোৱা কাপোৰ ইত্যাদি ইহঁতে নিজে বৈ লয়। এওঁসকলৰ খোৱা বোৱা খাদ্য অতি সুকীয়া, কাৰণ এওঁসকল বেছিভাগ খাদ্য বইল কৰি লয়। টোপোলা ভাত সৈতে বিভিন্ন বনৰীয়া শাক যেনে কচু, কলডিল, বাঁহ টেঙা ইত্যাদি লগতে মাছৰ জোল বিশেষ এটা পাতৰ মছলা দি জুতি লগাকৈ বইল কৰি খায়। যিটো পৰিৱেশ ইয়াত পোৱা যায়, এবাৰ আহিলে আকৌ এবাৰ আহিবলৈ মন কৰে মানে। এই টাইফাকে লোকসকলে বছৰেকত 3টা উৎসৱ পালন কৰে। এই উৎসৱৰ নামকেইটা হ'ল মাইকো চুমখাই, চাংকেন আৰু পয় অকুৱা। চ' আহক এওঁসকলৰ উৎসৱৰ কিছু অংশ উপভোগ কৰোঁ। গোটেই মানে এইটো পূৰা মানে মৌচিং ট্ৰা বুলি কয়। ভগৱান বুদ্ধই মানে যেতিয়া মানে সি বহি আছিলে মানে যেতিয়া বহি আছিলে মানে বাৰিষা কালত, তো মানে সি পূৰা ইয়েৰ কাৰণে বহি আছিলে। তো তেতিয়া মানে হাফতে আহি প্ৰটেক্ট দিছে, মানে ৰ'দ প্ৰটেক্ট দিছে, বৰষুণ প্ৰটেক্ট দিছে, মানে পূৰা মানে প্ৰটেক্ট কৰিছে আৰু তেতিয়ালৈকে ধ্যানটো হোৱা নাছিলে মানে বহি আৰু তেতিয়া মানে বাৰিষা কালটো গ'ল আৰু তেতিয়া পূৰা মানে ঠিক হ'ল আৰু তেতিয়া মানে সাপটো গুচি গ'ল। ইয়াৰ নামটো হ'ল মানে নাংমুচুং ট্ৰি। মানে যেতিয়া মানে ভগৱান বুদ্ধই মানে যেতিয়া জ্ঞান প্ৰাপ্ত কৰিব, মানে যোনটো মাৰা বুলি আছিলে নামটো, মানে তেখেত মানে সেই দেৱতাই আছিলে। তো মানে বাধা দিয়ে, মানে যেনেকৈ আমি কাম কৰিলে মনটো মানে এইটো নকৰিবি সেইটো নকৰিবি বুলি যেনেকুৱা কৰে, মানে যোনটো মাৰা আছিলে তেতিয়া পূৰা মানে সৈন্য বাহিনী মানে পূৰা লাখ পূৰা মানে গিনতি কৰিব নোৱাৰি আৰু সিমান সেনা লৈ আহিছে। মানে পূৰা মানে বেয়া বস্তু দেখাইছে। মানে যেতিয়া মানে সৈন্যটো আনিছিলে তেতিয়া এইটো নাংমুচুং ট্ৰিজন মানে মাটিটো ফালি কিনি মানে এইটো ধৰতী মা বুলি যোনটো কয় যে তেখেত সেইটোৱে হয়। মানে ধৰতী মাটো কৈছে যে মাৰাটো কৈছে এইটো মানে ভগৱান বুদ্ধৰটো
জাগাই হয় সি তাৰ মানে আসনত বহি আছে মানে আঁতৰাব নোৱাৰে মানে তো মানে সি মাৰাটো নামানেই তেখেতে সিটো নামানেই তো যেতিয়া নামো চুমকি চুলিটো ধৰি আছে যে চুলিটো যেতিয়া মানে কৰিলে আৰু মানে কৰিলে যেতিয়া মানে পূৰা অলপ পানী টোপালটো পৰিখিনি মানে পূৰা সাগৰত পূৰা ওলাই গৈছে তো সাগৰটো মানে পূৰা সৈন্যবাহী পূৰা উটুৱাই থৈ গুচি গ'ল আৰু তেখেত তাৰপিছতে গুচি গ'ল মানে প্ৰণাম কৰি গুচি গ'ল আৰু চ' আজিৰ ব্লগ ইয়াতে সামৰিছোঁ নেক্সট অহা ব্লগত লগ পাম আৰু কৈ দিব বিচাৰোঁ যে যদি এতিয়ালৈকে আপুনি মোৰ চেনেল ছাবস্ক্ৰাইব কৰা নাই তো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাইক আৰু কমেণ্ট কৰি দিব তেতিয়াৰ কাৰণে টেক কেয়াৰ এণ্ড বাই বাই